অসমৰ অন্যতম ছাত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ তিনিচুকীয়া জিলা সমিতি আজি 22 ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া 6 বজাত তিনিচুকীয়া জিলাৰ ৰঙাকৰা পথস্থিত তিনিচুকীয়া সাহিত্য সভাৰ প্ৰেক্ষাগৃহত শতাধিক ছাত্ৰ সদস্যৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত আদিবাসী সমাজৰ জাতীয় উৎসৱ কৰম পূজা সন্দৰ্ভত সকলোকে ওলহ জনাই লগতে কৰম পূজা সন্দৰ্ভত চৰকাৰে ঘোষণা কৰা চৰকাৰী বন্ধৰ বিপৰীতে চাহ বাগিচাসমূহ অন্য বাৰত কৰ্ম কৰিবলৈ বাধ্য কৰোৱা কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। চাহ বাগিচা মালিকৰ লগতে অসম চৰকাৰে এই নীতিৰ বাবে কটাক্ষ কৰি আদিবাসী ছাত্ৰ সন্থাৰ নেতৃবৰ্গই কয় যে কৰম পৰ্বৰ বৰ্তমান আদিবাসী সমাজৰ বাবে হৈ পৰিছে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি সদৃশ। এনে চৰকাৰী বন্ধৰ কোনো নীতিগত মূল্য নাই বুলি কৈ শাসকীয় দলত থকা আদিবাসী মন্ত্ৰী বিধায়কসকলক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰে। লগতে চৰকাৰ আৰু বাগিচাৰ মালিক পক্ষই এনে নীতি প্ৰত্যাহাৰ কৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাটোৱে। উক্ত সাধাৰণ সভাত তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়া, যুটীয়া সম্পাদক অংগদ বনিয়াকে ধৰি বহুকেইজন ছাত্ৰ নেতা উপস্থিত থাকে। হয়, সৰ্বপ্ৰথমে সমগ্ৰ অসমবাসীক আমাৰ আদিবাসী বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ হিয়াৰ আমঠু বা আমাৰ আদিবাসী জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ বা পৰ্বৰ কৰম পৰ্বৰ উপলক্ষে আমি সকলোকে ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। বিশেষ আজি আমি সংবাদমেলৰ আয়োজন কৰাৰ প্ৰথম কথাটোৱে হৈছে যে বিগত কেইদিনৰ পূৰ্বে অসম চৰকাৰে যিটো আমাৰ বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ হিয়াৰ আমঠু স্বৰূপ বা আমাৰ বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ আমাৰ জাতীয় উৎসৱ কৰম পৰ্বটো যিটো পেড হলিডেৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনৰ পৰা আমি দাবী জনাই আহিছিলোঁ। কিন্তু এই দাবীটো কিন্তু চৰকাৰে কি কৰিছে, উক্ত 25 তাৰিখৰ দিনা হলিডে হিচাপে ঘোষণা কৰিছে, কিন্তু তাৰ বিনিময়ত কিন্তু অন্য কোনোবা এটা দেওবাৰৰ দিনা সিহঁতি কাম কৰাব। এইটো কথাটো মানে এনেকুৱা হৈ গৈছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। আৰু এইটো কথাটোত কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক কোনো ধৰণৰ এইটো গ্ৰহণযোগ্য কৰিব নোৱাৰি বা আমি কেতিয়াও মানি নলওঁ। আৰু আমি এই কেন্দ্ৰ শাসনাধীষ্ঠ বা ৰাজ্য শাসনাধীষ্ঠ এই বিজেপি চৰকাৰখনক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। বিশেষ কৰি আমাৰ এই বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ মজিয়াৰ পৰা যিবিলাকে MLA MP হৈছে সিহঁতক কিন্তু এটা কথা স্পষ্ট আকাৰে বুজাই দিব ক'ব বিচাৰিছোঁ যে সিহঁতি যদি নিজৰ জনগোষ্ঠীৰে যদি এই পৰ্বটোক যদি সিহঁতি কলা সংস্কৃতিটো যদি বচাই ৰাখিব নোৱাৰে, সিহঁতৰ ওপৰত আমি কি আশা কৰিম। অসমীয়াত এষাৰ কথা আছে গুৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ যে অসমৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, অসমৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া নিচিনা মানুহ এটা প্ৰতাপী মন্ত্ৰী পোষ্টত থাকিও এইবিলাক আজি এটা কৰমৰ উৎসৱৰ দিনটো সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিব পৰা নাই। ইয়াতকৈ আমাৰ বৃহত্তৰ জনগোষ্ঠীৰ কাৰণে লাজৰ বিষয় একো হ'বই নোৱাৰে। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ যে উক্ত দিনা ভাদ একাদশীৰ প্ৰথম দিনাখন 25 ছেপ্টেম্বৰৰ দিনাখন সম্পূৰ্ণৰূপে বন্ধ দিব লাগিব। আৰু উক্ত দিনাখন সম্পূৰ্ণৰূপে চাহ শ্ৰমিকবিলাকৰ বা যোন ঠাইত কৰ্ম নিয়োজিত হৈ আছে এইবিলাকৰ কিন্তু উক্ত দিনৰ মজুৰিটো দিব লাগিব। যদি এইটো দিব নোৱাৰে, অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ তিনিচুকীয়া জিলাকে ধৰি সমগ্ৰ অসম ৰাজ্যতে ভয়াৱহ আন্দোলনৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি হৈ আজি আমি 22 তাৰিখে এক জৰুৰী সভা আমি আহ্বান কৰিছিলোঁ। আৰু আজি এই জৰুৰী সভাত তিনিচুকীয়া জিলাৰ অন্তৰ্গত থকা প্ৰত্যেকটা আঞ্চলিক সমিতিৰ বিষয়ববীয়া আহিছিল। আজি আমি এই সভাত এই সদনত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সদনৰ সিদ্ধান্ত গ্ৰহণ কৰা মৰ্মে তিনিচুকীয়াবাসী ৰাইজক তথা আদিবাসী চাহ শ্ৰমিকসকলক আমি আহ্বান জনাইছোঁ আপোনালোকৰ সংবাদ মাধ্যম যোগেদি, যিহেতু অহা 25 ছেপ্টেম্বৰ তাৰিখে শুক্ল একাদশী, গতিকে কৰ্মা ধৰ্মা দেৱতাৰ নামত তিনিচুকীয়াবাসী ৰাইজক প্ৰত্যেকৰ ঘৰে ঘৰে আমি চাকি জ্বলাবৰ কাৰণে আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি আহ্বান জনাইছোঁ।